মই প্ৰথমতে ফাগুনা গাঁও অঞ্চলৰ আমাৰ মাতৃসকল, বাইদেউ ভনীসকল, দাদা ভাইসকল সকলোলৈ এই হোলীৰ শুভকামনা জ্ঞাপন কৰিছোঁ। দৌল মহোৎসৱৰ আজি ইয়াত উপস্থিত আছে আমাৰ বিজনীৰ বিধায়ক তথা এজন যুৱ নেতা অজয় ৰয় ডাঙৰীয়া, আমাৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী তথা চিডলিৰ বিধায়ক জয়ন্ত বসুমতাৰী ডাঙৰীয়া, আমাৰ সকলোৰে জ্যেষ্ঠ বিটিআৰ কাউন্সিলত এজন MCLA প্ৰদীপ বায়ন ডাঙৰীয়া, আজি ইয়াত উপস্থিত আমাৰ MCLA মাধৱ চেত্ৰী ডাঙৰীয়া, অসম গণ পৰিষদৰ সম্পাদক নৱদা আৰু সকলো বিষয়ববীয়াসকল, আমাৰ EM ধনঞ্জয় বসুমতাৰী ডাঙৰীয়া আৰু এই অঞ্চলৰ জ্যেষ্ঠসকল, আজিৰ সভাত এই বিশেষ অনুষ্ঠানত উপস্থিত মই সকলো ৰাইজক মই নমস্কাৰ জনাইছোঁ। প্ৰথমতে প্ৰভু শ্ৰীকৃষ্ণৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, যোৱা সময়বোৰত আমি যেনেকৈ এটা ভাল পৰিৱেশত শান্তি সম্প্ৰীতি মৰম স্নেহৰ মাজেৰে আমাৰ জীৱনবোৰ অতিবাহিত কৰিব পাৰিছোঁ, সকলো ভালকৈ থাকিব পাৰিছোঁ, অনাগত দিনতো যাতে এই অঞ্চলৰ ৰাইজৰ মাজত প্ৰত্যেকটো পৰিয়ালত প্ৰত্যেকটো গাঁৱত সকলোৰে মাজত মৰম স্নেহ বিশ্বাস আৰু সন্মান সকলোৰে মাজত থাকে, ইয়াৰ কাৰণে মই প্ৰাৰ্থনা কৰিছোঁ। আপোনালোকৰ বিভিন্ন দুৰ্যোগবিলাক যাতে দূৰ হয়, ছাত্ৰ ছাত্ৰীয়ে ভালকৈ শিক্ষা গ্ৰহণ কৰিব পাৰে আৰু সমাজৰ সকলো শ্ৰেণীৰ মানুহে যাতে ভালকৈ থাকিব পাৰে, ইয়াৰ কাৰণে মই প্ৰাৰ্থনা কৰিছোঁ। দৌল মহোৎসৱ আমি বহুত বছৰৰ পৰাই বিভিন্ন স্থানত উদযাপন কৰি আহিছোঁ আৰু আজি ইয়াত আহি গম পাইছোঁ 1957 চনৰ পৰা এই গণেশ মন্দিৰটো আৱিৰ্ভাৱ হৈছে আৰু তেতিয়াৰ পৰাই দৌল মহোৎসৱ উদযাপন কৰি আহিছে। গতিকে আজি ইমান পুৰণি এটি মন্দিৰ আমাৰ ৰাইজে খুব চেষ্টা কৰি আপোনালোকে ইয়াত বিভিন্ন কাৰ্যসূচীবিলাক প্ৰগ্ৰামবিলাক আয়োজন কৰি আহিছে আৰু এই অনুষ্ঠানবিলাকে বিশেষকৈ ধৰ্মীয় অনুষ্ঠানবিলাকে আমাৰ মাজত আধ্যাত্মিক চেতনা যোগোৱাৰ লগতে আমাৰ সমাজত এটা দিশ নিৰ্ধাৰণ কৰাত সদায় সহায় কৰে আৰু সেই হিচাপে আজি আপোনালোকে এই 1957 চনৰ পৰা আৱিৰ্ভাৱ হোৱা প্ৰভু গণেশৰ মন্দিৰটো নিৰ্মাণ কৰি ইয়াত আপোনালোকে পূজা অৰ্চনা কৰি আহিছে আৰু এই অঞ্চলে এইকাৰণে আজি এটা ভাল পৰিৱেশ পাবলৈ সক্ষম হৈছে। অনাগত দিনত প্ৰভু গণেশ মন্দিৰ নিৰ্মাণ আৰু এই যে আপোনালোকৰ দৌল মহোৎসৱ উদযাপন কৰি আহিছে বহু বছৰৰ পৰা, এই দৌল মহোৎসৱ উদযাপন কৰাৰ কাৰণে ইয়াত যি ৰভা আদি কৰি যিখিনি আপোনালোকে নিৰ্মাণ কৰিবলৈ হাতত লৈছে, ইয়াত আমি সকলোৱে অংশীদাৰ হ'বলৈ চেষ্টা কৰিম যাতে আপোনালোকে চবে খুব ভালকৈ নিৰ্মাণ কৰি ল'ব পাৰে, ইয়াৰ কাৰণে মই চেষ্টা কৰিম। কেইদিনমান আগত এই অঞ্চলৰ পৰা প্ৰায় 60খন গাঁৱৰ আমাৰ বাইদেউসকল, ভনীসকল, দাদা ভাইসকল মোৰ ওচৰলৈ গৈছিলে আৰু তেতিয়া মই কৈছিলোঁ যে এইবাৰ দৌল মহোৎসৱত মই বিজনীত আহিম আৰু এই ফাগুনা গাঁও এই অঞ্চলতে হোলী খেলিবলৈ আহিম বুলি কৈছিলোঁ। এই হিচাপে আজি আহিছোঁ, আপোনালোকক লগ পাই খুব ভাল লাগিছে। বহুত কথা আলোচনা কৰিব লগা আছে, আপোনালোকৰ পৰাও বহুত কথা শুনিব লগা আছে। আজি গ্ৰাম্য অঞ্চলৰ আমাৰ জীৱন, আমাৰ যিটো ৰীতি নীতি সংস্কৃতি ভাষা ধৰ্ম সব গ্ৰাম্য অঞ্চলতে সজীৱিত হৈ আছে। গতিকে আমাৰ সামাজিক জীৱনটো গাঁৱতে সকলোৰে খুব ভাল হৈ আছে। এইকাৰণে এই সমাজখন আজি প্ৰযুক্তিবিদ্যাৰ যুগত, যি টেকন'লজিৰ যুগত আমি কেনেকৈ সমাজৰ এই সুন্দৰ পৰিৱেশটো বজাই ৰাখিম, এই সুন্দৰ পৰিৱেশটো সদায় আমি বৰ্তাই ৰাখিম, ইয়াৰ কাৰণে আপোনালোকৰ লগত আলোচনা কৰিব লাগিব। আৰু অৰ্থনৈতিকভাৱে আজি চৰকাৰে বিভিন্ন আঁচনি অনুদানবিলাক দিছে, কিছুমানে পাইছে কিছুমানে পোৱা নাই। গাঁওবিলাকত ধৰ্ম অনুষ্ঠানবিলাক নিৰ্মাণ কৰিব পৰা নাই, ৰাস্তা ঘাটবিলাক বহুতখিনি কাম কৰিব লগা আছে। এই গোটেই কথাবিলাক
আমাৰ ৰাইজে বহুত সময়ত অনুভৱ কৰে নিজৰ প্ৰতিনিধিক ক'বলৈ বিচাৰে নেতাবিলাকক ক'বলৈ বিচাৰে কেতিয়াবা সুযোগ পায় কেতিয়াবা সুযোগ নাপায় এই কাৰণে কেতিয়াবা দুখ হৈ থাকে কিন্তু আজি বিটিআৰ অঞ্চলত আমি সকলো আনন্দিত হৈছোঁ বহুত বছৰ সংঘাতৰ পিছত এতিয়া শান্তি ঘূৰি আহিছে এই শান্তি বড়োৰ কাৰণে অসমীয়াৰ কাৰণে ৰাজবংশীৰ কাৰণে বঙালীৰ কাৰণে মাইনৰিটিৰ কাৰণে নহয় এই শান্তি বিটিআৰ অঞ্চলত বসবাস কৰা ৩৫ লক্ষ জনসাধাৰণৰ কাৰণে